हेलो फ्रेंड्स, मोर नाम राजू विश्वास। आपनालोके देखि आछे टेक्निकल चेनेल। আজি কথাটো হল যে এটা নতুন আপডেট ওলাইছে। আপডেটটো হল যে হোৱাটছএপৰ ওপৰত তিনিটা আপডেট আহিছে। আপোনালোকে জানি লওক আপডেট কেইটা কি কি। এটা ৰেড আহিলে কি হয়, দুটা দাগ আহিলে কি হয়, আৰু তিনিটা যদি ৰঙা দাগ হৈ যায় তেনেহলে কি হয়, সেইটো আপোনালোকে জানাৰ কাৰণে ভিডিওটো চাই থাকক। चलो वीडियो को शुरू करते हैं। হোৱাটছএপত যেটো ইউনিভাৰ্চিটি আছে তাতে যে দিনতে কিমান যে নতুন নতুন আৰ্টিকেল আহে। আচ্ছা, দুনিয়াত কি এনেকুৱা চলি আছে নেকি? আমি তো বুজিয়ে নাপাওঁ। এই কেইদিনৰ ভিতৰত হোৱাটছএপত এনেকুৱা এটা মেছেজ আহি আছে যেটো বহুত ভাইৰেল হৈ আছে। ইয়াতে কথাটো হল যে নতুন আইডি রুল লৈ নতুন আইডি রুলটো মানে কি? কথাটো হল যে যদি আপনার মেসেজটো সিঙ্গেল টিক হয় তেনেহলে আপনার মেসেজটো দি পঠিয়াইছে, আৰু যদি ডাবল টিক হয় মানে কথাটো হ'ব যে তাৰ লগত মেসেজটো গৈছে। ধৰি লোৱা হল টিক দুটা যদি ব্লু হয় তেনেহলে এই টিকটো কোনোবাই চালে, ভিডিওটো বা পোস্টটো কোনোবাই চালে। ইয়াৰ ভিতৰত কথাটো হল যে এতিয়া মেইন কামটো তিনিটা যদি ব্লু যদি তিনিটা যদি ডট দেখিবলৈ পায়, ৰাইট চিন, মানে কামটো শুরু হৈ গল। গভৰ্ণমেণ্ট আপোনাৰ ওপৰত কিবা কাৰোবাই চলি আছে। এটা নীলা টিক আৰু দুটা যদি ৰঙা টিক হয়, গভৰ্ণমেণ্ট আপোনাৰ কি মেসেজটো স্ক্যান কৰি লৈছে। তিনটা দাগে যদি ৰঙা হৈ যায় আপনার গল, আর এইটো গভৰ্ণমেণ্টে আপনার ওপৰত কেস জারি কৰিব, কোর্টৰ পৰা নোটিস আহি যাব। এইটো কি কথা নেকি? ইয়াতে কি মজাক কৰি আছো নেকি আপোনালোকে বা আমি? এইবিলাক কাম নোহোৱাৰ কাৰণেহে নতুন আইটি ৰুলটো লৈ আহিছিল, কিন্তু কি হল 6 মাহৰ পিছে পিছে এটা নতুন নতুন ৰুল ওলাই আছে। এইবিলাক কথাত গভৰ্ণমেণ্টৰ কি আহে যায় কচোন? আপুনি ভাত খালে নে নাই বা কিবা কৰিলে না নাই, ইমান নজৰ দিব পাৰি নেকি? দুনিয়াতো বহুত লোক আছে, সবেতো আৰু নেকেড বস্তুবিলাক নিদিয়ে, হয় না নহয়? কতবিলাক মানুহতো আছে, ধৰ কিবা এটা ফটো পঠালে, ফটোটো চালে, এইটোৱেতো কাম, বা কোনোবাই ভিডিঅ' কল কৰিলে। কিন্তু কথাটো এইটো হৈছে যে কেতিয়াও বেয়া বস্তু নিদিব হোৱাটছএপত, কেতিয়াও বেয়া ভিডিঅ' নিদিব। তাৰ কাৰণে গভৰ্ণমেণ্টে বহুত এই ৰুলবিলাক ওলাই আছে। তিনিটাকে যদি ৰঙা টিক আহি যায় গভৰ্ণমেণ্টৰ ফালৰ পৰা, এইবিলাক সব ফেক নিউজ হয়, এইবিলাকত ইমান ধ্যান নিদিব। আপোনালোকে যদি ভাল কৰি যদি ফেসবুকটো বা হোৱাটছএপটো যদি ভালকৈ চলাই থাকে, আপোনাক একো নকৰে গভৰ্ণমেণ্টে। যিমান নতুন নতুন ভিডিঅ' আপলোড হৈ আছে, ভাইৰেল হৈছে, এইবিলাকত ইমান কাণ নিদিব। চাওক আপোনালোকে কি কৰি আছে, নিজৰটো আগতে চাওক, তাৰপিছতহে গভৰ্ণমেণ্টে আপোনাক চাব। আপুনি যদি ভাল কাম কৰি আছে আপোনাক কেতিয়াও একো নকৰে। হোৱাটছএপৰ যেটো কথাটো হৈ আছে, এটা গভৰ্ণমেণ্টৰ কিবা ইয়াতে কোৰ্টৰ মামলা চলি আছে, কিন্তু ইমান বেছি ভয় খাব নালাগে। আপুনি নিজে ঠিক থাকিলে হল। ধৰি লোৱা হল যে আপুনি কাৰোবাক গুড মৰ্নিং ক'লে, গুড নাইট ক'লে, বা কাৰোবাক এটা ফটো পঠাই দিলে, এইটোত আপুনি গভৰ্ণমেণ্টে একো নকৰে যদি এইটো যদি তাৰ আইটি ৰুলত নপৰে। তো কথাটো হল যে আজি ইমানেই, আপোনাৰ সময়খিনি দিয়াৰ বাবে। আৰু নতুন নতুন আৰু আপডেট আহি আছে, আপডেটবিলাক চাই ল'ব। আৰু যদি আপোনালোকে যদি এই চেনেলত নতুন হয়, প্লিজ এটা লাইক, সাবস্ক্রাইব এণ্ড নোটিফিকেশন অন কৰি ৰাখিব।
ইয়াৰ পিছতে আপোনালোকে আৰু এটা কাম কৰিব যে ইয়াৰ ওপৰত আৰু যদি ভিডিঅ' আহে কেনেকুৱাকৈ ভিডিঅ' আহিব কেনেকুৱাকৈ বনাম আপোনালোকে ইয়াতে তলত কমেণ্ট বক্সত কৈ দিব। ইয়াতে সামৰিলোঁ। গুড নাইট, গুড বাই।